Oh my god, 3 বছৰ মূৰত ঘৰ পাইছোহি আহি। Oh my god, ইমান গৰম উঠিছে তাত এচি তলত থকা গমেই নাপাওঁ। নে ইয়াত বেলিটো অলপ ওচৰতে আছে হপায়। ঐ বুঢ়া জীয়েৰে আহিব নহয় কিবা কিবা এটা আনি নথকেলে ঘৰতে কুকুৰা চুকুৰা আছে মাৰিবি আৰু কিবা এটা জীয়েহে আহিব জীয়ে কি ৰূপ ধাৰণ কৰি আহে গৈছিলে নহয় চহৰলৈ পঢ়িবলে ফালিম তোক মই কোৱা নাছিলো সেই চহৰত পঢ়াবলে নিজেহে একেবাৰে জীয়েক এজনী জীয়েক কাৰণে একেবাৰে সেই চহৰত পঢ়িবলৈ পঠিয়াই হ'ব নিজেনো কি ফালিলি হে অৱা কশকেইটা লিখিবলৈ দিলেও নোৱাৰা চাগে আমাৰ ছোৱালীজনীয়ে পঢ়কচোন দে এইবোৰ অঞ্চলত আৰু সেই কলেজ স্কুল নাই এই চহৰতহে আছে স্কুল আৰু কলেজখন এই দেখিছো নহয় গাঁৱৰকেইটাই কি ফালিছে জানো দেই কেতিয়াকেনো আহিব ছোৱালীজনী বহি বহি আমনি লাগিছে চাওঁতে চাওঁতে ঐ এইবাৰ মোক এনেকৈ এচটা এডাল লৈ দিবলৈ কবি দেই যে কেলে কেলে সেই চটা মোবাইল কেলে হে এই বুঢ়া বয়সত আকৌ এজনী আহি পতাবলৈ মন গৈছে নি চিঞৰ কৰি নাথাকিবি বিচনী নালেই মাৰি পঠিয়াম আকৌ অকল কেং কেঙাই থাকিবি আমাৰ মন নাযায় নি চলাবলৈ আজিকালি ডিজিটেল ইণ্ডিয়া গম পাৱ নে বাৰু তই এই ঠক হে ডিজিটেল ইণ্ডিয়া মাৰি পেলাইছে সেই চটা মোবাইল এই বুঢ়া কালত এতিয়া পৰগতি লৈছে জীয়েৰে আনিব নহয় এই চটা মোবাইল এটা সেই জীয়েৰটোকে চলাবি কিমান চলা থাকিব নহয় এমাহমান জীয়েৰে এমাহ থাকিব নি নাগুটি নাস্তাং কৰিব দেখোন এই থাকোতেনে সেই পঢ়ি চহি হ'ল যদি সেই তাইক ল'ৰা এটা চাই বিয়া দি দিব লাগে এই বিয়া কথা নকবি মোৰ ছোৱালীটোৱে বিয়া নিদিওঁ ঘৰতে পুহি থাকিবি আছেহে ঘৰতে এজনী ছোৱালী তাইকো তো এতিয়া বিয়া দিবলৈ মন গ'ল জীয়েৰক আহিলে সুধিবি টিকট কাটি থৈছে বা মোৰ কথা আকৌ নুশুনে নহয় মই এনেকে ফালি পেলাম তাই যদি বাপেকৰ সন্মতি নোহোৱাকে টিকেট কাটিবলৈ হয় ছোৱালীজনী আহিছে আকৌ মই আকৌ নাযাম নে আগবাঢ়ি নাযাবি বহি থাক তই এই তাই আহিব নহয় কেনেকুৱানো ব্যৱহাৰ পাতিবোৰ চাওঁ আজিতো 3 বছৰে ঘৰত নায়েই তাই আহক ৰহ কেনেকুৱা ব্যৱহাৰ একো মাত নেমাতিবি তই চল নিদিবি কিন্তু আকৌ কৈ থলো ইমান ধুনীয়াকে পিন্ধি শুই আহিছে হেৰৌ আমাৰ ঘৰৰ পৰা যাওঁতে এইবোৰ পিন্ধি যোৱা নাছিলে তলৰ চোৱা চাগে আনিবলৈ পইচা নহ'ল তাই তলৰ এখন নায়েই বাপে মই নে কিহৰ ডেট বনাবলৈ আহিছ তই নহয় আমাৰ তাত মানে দেউতাটো ডেড বুলি কয় চহৰলৈ গৈ তই সঁচাকৈয়ে সলনি হলি এই চোৱা কিনিবলৈ তোৰ পইচা নহ'লগে নি তাত তেনেকে পিন্ধে ডেড আহি একেবাৰে বাপেৰকহে আহি কৰিছহি হে বাপেৰে জন্ম দিছিলে নে মই জন্ম দিছিলো তোক মম আমাৰ ঘৰত সেই কালি এডাল আছিলে জ্বলাই শেষে কৰিম এতিয়া আকৌ আনিলে হ'ব সেইটো মম নহয় আকৌনো কি মম তাত মাটোক মম বুলি কয় মম আই মই আকৌ সেইবোৰ নেযাওঁ নহয় মই ভাবিছিলো কি আমি আকৌ ইয়াত জ্বলাওঁ যে মম এডাল তহঁতি যে গাঁৱলীয়া হৈছে একদম গয়া আৰু দেই তই যে একেবাৰে এইবোৰ ইমান একেবাৰে চুটি চুটি ড্ৰেছ পিন্ধি আহিছ তেতিয়াহে তাক চকু পৰিব যাৰ তাৰ আকৌ এতিয়া দেখা নাই হে জীয়েৰে এইবোৰ কি পিন্ধি আহিছে ক'ব নোৱাৰিলি জীয়েৰে মুখৰ আগত থাকিলেহি নহয় হ'ব আহি পাইছেহিয়ে কেং কেঙে নাথাকিবি যা মাজনী তই ভিতৰলৈ যা মমজনী অলপ বেছি পায় যা ভিতৰলৈ যিয়ে টাউনত গৈ একেবাৰে বনি আহিলে মম বিচাৰিছেহি আহি ডেড বাপেকক মাৰিয়ে পেলালে তাই নিজেহে চল দিছিলে এতিয়া মূৰৰ ওপৰত তুলি লৈছিলে নহয় এতিয়া কাৰণে পাই থৈছো তোক একদম কথা নকবি এই মাকবোৰহে আমি মাকবোৰ বেয়া মাকৰ কাৰণে এই ছোৱালীবোৰ বেয়া হয় মা এতিয়া আকৌ মোৰ গাতে দুখ হ'ব তোন আকৌ যিয়ে মিঠাই আনিছে নে নাই অনা নাজানো দেই এই কেঁচিয়াকে এনেকে ওলমাই বেগ এডালহে লৈ অহা দেখিছো সেইটো চাইড বেগ বুলি কয় চাইড বেগ চাইডত থাকে মানে বহি থাক মই চাহ এখন দিওঁগে তাইকো দিওঁগে আমি দুটাই খামে এই বুঢ়ীও কম বস্তু নহয় মানে তলে তলে কিছুমান কথা জানে মই এইবাৰ ছটাডাল লৈ শিকিব লাগিব বাপেকে মাজনী ৰাতিকে কিহে খাবি এই বন শাক বনাম নে অমিতা বনাম নে শুকান মাছ বনাম সেইবোৰ খাম নেকি ইমান বছৰ মূৰত আহিছো আজি সেইবোৰ খাম নেকি মই কি খাবি মটন খাম ৰাতিখন আকৌ কিহৰ মটন খায় পেট ভৰিব নেকি মটন নহয় মটন কৈছে আকৌ মটন বুলি
মানে মাংস মাংস মটন বুলি কয় নি মৰ্টন নহয় এইবোৰ একদম গয়াই হৈ আছো আৰু তহঁতক বহুত শিকাবলৈ আছে মই হ'ব দে তই সেই মটনৰ পেকেট এটা আনিবি মই সিজাই দিম ৱাই কিনো কথা ক'বলৈ আহ তই কৈছ মটন খাম হ'ব থক নেলাগে যা, এই যা। নহয় অতদিন আমাৰ এচিটো লগাব পৰা নাই নেকি এচি অঁ ৰহ এই মাত্ৰ মই লগাই দিছোহি হে তই চাই থাকিবি দেই ৰহ হে এচি এইমাত্ৰ লগাই দিব ক'ত লগাব ক'ৰপৰা আনিব তাই এচি লাগে হেলি ফালে হে এতিয়া লগাই দিছো আকৌ চাই থাকিবি ৰহ এচি লগাই দিছো বাপেকে তাই এতিয়াহে ভাল পাব মানে তই মাজনী অঁ তই এচি লাগে বুলি কৈছিলি নহয় লাগেতো এইটো চা এচি লগাই দিলো চা ৱাই সেইডাল তই এই নিচিনা সুবিধা নাপাৱ এই বুঢ়ী বখল যে আকৌ এচিটো লগাই দিছো গম পাইছ তেনেকুৱা এচি নহয় একদম হাৱা মাৰি থাকে একদম চেষ্টা হৈ যায় আইচৰ নিচিনা মই নোৱাৰো আৰু দেই তোক মই নোৱাৰি বাপেৰক কগে যা বাপেৰক মই দেদক ক'লেহে মোৰ দেদে কথাটো মানিব মোৰ লগত নহ'ব আৰু দে হ'ব যা মোক কফি একাপ বনাই দে কিহৰ কফি কিহৰ কফি নাই নেকি কফি চবি আমাৰ ঘৰত কফি আছে আমাৰ কাপ এটাত কফি বুলি লিখা কাপ এটা আছে নহয় মিঠা লাগে যে চাহৰ নিচিনা গাখীৰ চাহৰ নিচিনা মিঠা লাগে সেইটো তই লৈ আহিছিলি নি নাই অনা আকৌ পিছে ক'ত মোৰটো পামগৈ মই টাউনত থাকি তোৰ এইটো গ'ল নি এইটো হে গাঁৱৰ খানা পাহৰিলি নি মাজনী কুকুৰা খাবি পাৰ হাঁহ তোক হাঁহিবলৈ কোৱা নাই হাঁহ খাবি পানীত চৰা হাঁহ খাবি কিবা মই মাংস চাংস নাপাওঁ অকল হাঁহহে পাওঁ সেইটো খালে মই সেইবোৰ একো খাবলৈ নাই দেই হাঁহ কুকুৰা মই ফাষ্ট ফুডহে খাম ফাষ্ট ফুড ছেকেণ্ড ফুড নাপাওঁ আমাৰ ইয়াত একেবাৰে সেই থাৰ্ড ফুডহে খাবি তোৰ লগত কথা নাপাতো মই দেউতাৰ ওচৰলৈ যাওঁ যা দে খুব বুজি পাব ডেড এই কিনো ডেট মাৰি থাক হে এই আমাৰ গাঁৱলীয়া সমাজত দেউতা বুলিয়ে কবিচোন হ'ব পপা বুলিয়ে ক'ম পেপা নহয় পপা পপা এইটো কেনেকুৱা বস্তু আকৌ এই বুজি নাপাওঁ এইবাৰ এই ছটাটো আনিছ নাই আছে লগত সেইটো থাকে এইটো মোক দি থৈ যাবিচোন কেলে দিম আকৌ বাপেৰক নিদিয় মানে কেলে দিম আকৌ আপুনিনো সেইটো কি কৰিবনো এইটো মই এনেই এনেকে থাকিম আকৌ এনেকে সেনেকে মাৰিবলৈ হ'লে সেইডাল মোবাইল হৈ নাথাকে আৰু মাজনী দিবি বাপেৰৰ পৰগতি লৈছে বাপেৰৰ হেৰি আকৌ হেৰি কৰিবলৈ মন গৈছে হ'বলা এই তই ভিতৰৰ মাতি নাথাকিবি আকৌ দেই তই চিঞৰ বাখৰ কৰি নাথাকিবি মই মোৰ ছোৱালীৰ লগত কথা পাতি আছো আমি দেদে মই কথা পাতি আছো তাৰ মাজত বেলেগ দৰকাৰ নাই কি দে বাপে মই নাই পপা নে চপা সেইটোকে কবি ডেট নকবি এইবোৰ কি পিন্ধিছ তই এইবোৰ তাত পিন্ধে একদম এইটোতো দীঘলে বহুত ইমানটোহে পিন্ধি থাকো তাত মই হে তই এইবাৰ চহৰলৈ যাব নালাগে বুজিছ তই এইবাৰ নালাগে তোৰ কাপোৰ এইবাৰ নাই ইমান ডোখৰ এইবাৰ আকৌ ইমান ডোখৰমান নাইকিয়া হৈ আহিব যা ভিতৰলৈ যা চাদৰ মেখেলা এযোৰ পিন্ধগে যা এইবোৰ পিন্ধিম দে চাদৰ মেখেলা গাঁৱত এইবোৰে শোভা নাপায় এজনী যা মই ভালে কৈছো যা নহ'লে বিচনী কোব উঠিব যা ভিতৰলৈ এইবোৰ পিন্ধিলে মোক ভাল লাগে এনেকে কি ধুনীয়া লাগে তই গৈছ নাই